ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যাব ওলাইছোঁ এতিয়া বা এজনীৰ ওচৰলৈ। আচলতে খুবেই জনপ্ৰিয় ইউটিউবাৰ, এতিয়া কৈ নিদিওঁ বাৰু, ইয়াতে আছেহি যিহেতু বাক লগ কৰি আহোঁগৈ। কৈ দিলে হয়তো গমেই পাব নহয় জানো, তাকে যাওঁ। লগ বনাই আছে আৰু আহি থাকোঁতে আমাৰ এইফালে উৰ্মিক লগ পাই গ'লোঁ। আৰু উৰ্মিক লৈ যাওঁ, মই যাওঁ ব'ল। ক'লৈ যায় চাবি ভিডিঅ' তেতিয়া গম পাবি ক'ত গৈ আছোঁ। আৰু মই আহিছোঁ এইফালে দাদা এজনৰ দোকানত, আৰু মই যোনগৰাকী বাক লগ কৰিব যাম বুলি কৈছোঁ তেখেতৰ মানে খুবেই ভাল মানে ভিডিঅ'বিলাক চাই আৰু বাজনীয়ে কিবা এটা কৈ দিয়ক বাৰ বিষয়ে। বাৰ মই ছাবস্ক্ৰাইব কৰি থৈছোঁ, তাইৰ ভিডিঅ' চাই খুব ভাল লাগে। আৰু বাই যদি ভিডিঅ'টো চাই, আৰু তাইৰ চবতকৈ বেছি ভাল লাগে তাইৰ ৰেচিপিখিনি, বহুত ধুনীয়া ধুনীয়া বনাই কিনি দিয়ে। আৰু এইফালে মই লৈ লওঁ এতিয়া কিবা এটা। আৰু এইফালে ৰেখা বাক লগ কৰিব আহিছিলোঁ, ফাইনেলি ৰেখা বাক লগ পাই গ'লোঁ। আৰু ৰেখা বাৰ কাৰণে গিফ্ট লৈ আহিছে, ৰেখা বাই পিন্ধিও দেখালে। চব ইমানো দিব পৰা নহয়, তথাপিও সৰু সুৰা গিফ্ট এটা দিছে আৰু মৰম বুলি। এনেকুৱা নহয় যে মোৰ ওচৰলৈ আহিলে কিবা আনিব লাগিব হা। প্ৰথম কথা, নিজৰ কাম বন ক্ষতি কৰি মোক যে লগ কৰিব আহে সেইটোৱে বহুত ডাঙৰ কথা। মই এনেকুৱা একো মানে লগ কৰিবলগীয়া মানুহ নহয় মানে হা। এতিয়া সেই মৰমখিনিয়ে যথেষ্ট, তাৰ বাদে বস্তু লৈ অহাটো মানে। আৰু আপোনালোকে ৰেখা বাক লগ পালে গম পাবই ইমান ফ্ৰী, মানে মই ভবা নাছিলোঁ মানে মই ইমান ধুনীয়াকৈ বা লগত যে কথা পাতিম আৰু বাও ইমান ধুনীয়া ফ্ৰী হৈ যাব, বহুত বেছি ভাল লাগিছে মানে। আৰু বাৰ এইফালে মা আছে, এইফালে মা মানে শুই আছিলে দেই, আৰু এইফালে কুলফি শুই আছে তাই টুকু টুকু। বাকী এতিয়া বা কিবা কাম আছে কৰি লওক, দেখাই যাম বাৰু। কাম কৰি থাকিম আৰু হস্পিটেলত ভাত চাত দি মেলি আহিলেহে মাত্ৰ। আৰু কি ক'ম, আপোনালোকে চাই থাকিব আমাৰ চেনেলটো। আৰু বা ভাগৰ ভিডিঅ'বিলাক আপোনালোকে যিসকলে চোৱা নাই সকলোৱে চাব, বহুত বেছি ভাল বনায় মানে ভিডিঅ'বিলাক। ক'ব নেজানিছে বাৰু, বাক মানে লগ পাই কনফিউজ হৈ গৈছে, নিজে কি ক'ম নিচিনা লাগি গৈছে। ভাল লাগিলে অহাৰ কাৰণে। আৰু বিপদৰ সময়ত বিশেষকৈ মানে এষাৰ মাত পোৱাটো বৰ ডাঙৰ কথা জানা, সেইটো বস্তু ভাল লাগিলে। তাকে এতিয়া বাই বাই বাই। এইফালে বা মোবাইল চাই আছে, আৰু এইফালে কুলফি হাই কোৱা। মই সেই ভিডিঅ'খন কৰিছিলোঁ লগ পাওঁতে তেওঁক, সেইখিনি মানে মোবাইলত চাই আছে এতিয়া। আৰু এইফালে বায়ে লাল চাহ বনাইছিলে, এতিয়া লাল চাহ খাম। এইফালে আছে নাম নাজানো কিন্তু কিবা মিঠাই, আৰু এইফালেও কিবা কিবি আছে বিস্কুট। ইয়াতো এটা মিঠাই আছে, ব্ৰেড আছে, আৰু বিস্কুট আছে বাৰু। এতিয়া এনেকেই আৰু আলহী খাই লওঁ এতিয়া লাল চাহটোৰ পৰা। কুলফি হাই কৈ দিয়া, হাই বুলি কৈ দিয়ে এইফালে। এইফালে চোৱা আকৌ, ফ্ৰণ্ট কেমেৰা কৰি দিছোঁ, এতিয়া চাম কৈ দিয়া কৈ দিয়া। মোৰ জধলু কুলফুটো হামু হামু কৰি উঠিছে মাত্ৰ ন, হাই বুলি কৈ দিয়া। পল্লৱী বা আহিছে দেই, আৰু পল্লৱী বা বোৱাৰী আহিছে, অকণমান দেখাইছে, এতিয়া চিনাকি হৈছে দেখাম। ভাল তোমালোকৰ? ভালে ভালে ভাল ভাল ভাল। বায়ে মানে কাম কৰিয়ে আছে। অঁ জানো বা এইফালে গোটেইকেইটা উঠি দে পলাইছে দেখোন। কওক আকৌ পল্লৱী বা এতিয়া ৰেখা বাক লগ পাই কেনেকুৱা লাগিছে? ভাল লাগিছে, তাইক সদায় ভিডিঅ' চাই থাকোঁ। তেল দিব তাইক লগ পাই বহুত ভাল লাগিলে, সদায় চাওঁ ভিডিঅ' বহুত দিনৰ পৰা। যি ভিডিঅ' দেখি দিয়ে আৰু গোটেইকেইটা চাওঁ। আহিবলৈ থাকোঁ। মাইনাজনী আছে, মাক আছে। এতিয়া মই যাওঁগৈ কুলফি। চোৱা চোৱা বাই বাই কৰি দিয়া। মুখত লৈ আছে এইফালে চোৱা, মোবাইল চাই দিয়া, অকণমান চাই দিয়া। মোবাইলত চাই দিয়াচোন। এইপিনে দেউতাই দেখিলে বকিব। মোবাইল বাই কৰি দিয়া, বাই কৰি দিয়া, বাই কৰি দিয়া। বাই বাই কৰি দিয়া, বাই বাই কৰি দিয়া। কান্দিছে অ'। বাই বাই যাওঁ বাই বাই, পিছত চাবা, পিছত চাবা। বাপেকে দেখিলে বকিব মোবাইল। ফাইনেলি জনপ্ৰিয় ইউটিউবাৰ ৰেখা বাক লগ কৰি খুবেই ভাল লাগিলে, আৰু মানে ভবা নাছিলোঁ এনেকৈ যে লগ পাম হঠাতে। আৰু এইফালে পল্লৱী বাও আহিলে লগ কৰিবলৈ। পল্লৱী বাই সেইটো কৈ দিয়া ক'ত আছে। আৰু পল্লৱী বাহঁতৰ মানে ঘৰৰ ফ্ৰণ্টতে আছে ৰেখা বা,
আৰু আপোনালোকে লগ কৰোঁ বুলি ক'লে আহি যাব। ব্ৰহ্মপুত্ৰ হস্পিটেলতে ভিনদেউ এডমিট হৈ আছে, তাতে লগ পাই যাব। সুধিলেই হ'ব, আচলতে গম পায়েই, চবেই চিনি পায়, মানে প্ৰায়ে চিনি পায়েই বাৰু। অসমীয়া ছোৱালী ৰেখা বুলি আছে। এতিয়া আহিছোঁ পল্লৱী বা ঘৰত। কি খুৱাই নাজানো, কিবা খুৱাব চাগে। মই নহয় দেই, মোৰ বেটাই খুৱাব। কি খুৱাব মিতালীক আৰু যাওঁ, স্পেচিয়েল কিবা খুৱাব। কি খুৱাই আপোনালোকক দেখাই আছোঁ বাৰু, চাব আপোনালোকে। আৰু আমি গৈ আছোঁ দেই এতিয়া কিবা আনিবলৈ, কি আনো নাজানো, খাবলৈ দেখাম বুলি কৈছিলোঁ নহয় আপোনালোকক। আচলতে নিজেই আহিবলগীয়া হৈছে। হাই চিকেন পকৰা বিচাৰি আমি ক'ৰ পালোহি। পল্টন বজাৰ মানে 4খনমান আমি ফাষ্টফুডত সোমালোঁ দেই, এখনটোৱে নাপালোঁ। এতিয়া আহি আছোঁ এইফালে কি কয়, এডোখৰ জ্যোতিনগৰৰ ফালে আহি আছোঁ। ইয়াত পাওঁ নাপাওঁ নাজানো। জ্যোতিনগৰ এখন দোকানত সুধিছিলোঁ, সেইখনতো নাপালোঁ। আৰু মেইন এতিয়া ক'ত আহি আছোঁ, এইটো কি কয়, হে অঁ এতিয়া দুৰ্গাবাৰী আহি আছোঁ। এতিয়া দুৰ্গাবাৰীত পাওঁ নাপাওঁ তাকো সন্দেহ। পাম চাগে, নহ'লে নাই আৰু বেলেগ কিবা খাব লাগিব। নহ'লে আপোনাক মই চিকেন লগাই কিবা এটা খুৱাব, চিকেন খাবেই মুঠতে। ফাইনেলি আমি দুৰ্গাবাৰীত এখন ফাষ্টফুড আছে, ইয়াতে পাই গ'লোঁ চিকেন পকৰা বিচাৰি বিচাৰি। আৰু লৈ লওঁ এতিয়া, দেখাই আছোঁ বাৰু। ৰেখাবাক লগ কৰি অহাৰ পিছত পল্লৱী বাঘত এতিয়া ধুনীয়াকৈ খাই বৈ গৈ আছোঁ ৰুমত। আৰু আজিলৈ ভিডিঅ'টো ইমানে আৰু, আধা মুন্ধাৰে সদায় কোৱাৰ দৰে আজিও কওঁ, সকলো ভালে থাকক, কুশলে থাকক, জয় আই অসম। বাই বাই। আকৌ নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকক, চাই যাব সকলোৱে।